বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজিৰ ভিডিঅ'ত আমি ইভিএছৰ বহুত কেইটামান সম্ভাৱনাময় খুব গুৰুত্বপূৰ্ণ কেইটামান মাল্টিপল কোৱেশ্চনছ কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন বজাই দিব। ওকে, সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা, পৰিস্থিতি তন্ত্ৰৰ উৎপাদকৰ স্থান পিৰামিডৰ ক'ত আছে? মানে পিৰামিড যে আছে পৰিস্থিতি তন্ত্ৰৰ উৎপাদক উপভোক্তা ইত্যাদিৰ ভিত্তিত, এইটো প্ৰশ্ন অলপ ঘূৰাই ফিৰাই 2019ত বেলেগকৈ আহিছিল। গতিকে মনত ৰাখিব, যিয়ে উৎপাদন কৰে প্ৰথম অৱস্থাত ইয়াৰ স্থানটো সদায় তলত হয়। ঠিক আছে, ওকে। 2 নম্বৰ, ৰেড ডাটা বুক হ'ল অতি দৰকাৰী তথ্যৰ পুথি, গছৰ নামৰ তালিকা, ভয়ংকৰী প্ৰাণীৰ তালিকা আৰু বিপদাপন্ন প্ৰজাতিৰ তালিকা। এইটো অপশ্যন হ'ব ৰেড ডাটা বুক। একচুৱেলি যিবিলাক প্ৰাণী যিবিলাক জীৱ পৃথিৱীৰ পৰা মানে নিশ্চিন্ন হৈ আছে সেইবিলাকৰ বিভিন্ন ডাটা সংগ্ৰহ কৰি ৰাখে। গতিকে এইটো হ'ল এটা অপশ্যন ঘ, ইয়াৰ শুদ্ধ উত্তৰ। বিপদাপন্ন প্ৰজাতিৰ তালিকা তৈরি কৰে ৰেড ডাটা বুকে। ৰেড ডাটা বুকৰ প্ৰকাশক কোন? WWF, WHO, NHE or IUCN বা ইয়াক SSC বুলিও কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটা হ'ব এইটো। ঠিক আছে, ইয়াক SSC বুলিয়ে কয়। ইয়াৰ ফুল নামটো হ'ল সাৰ্ভাইভেল সাৰ্ভিস কমিশ্যন অফ ইণ্টাৰনেশ্যনেল ইউনিয়ন। ঠিক আছে, মনত ৰাখিব। এতিয়া 4 নম্বৰটো কি আছে যে বিশ্বত বছৰি কিমান সংখ্যক জীৱ প্ৰজাতিৰ ধ্বংস হৈ আছে? কিমান সংখ্যক জীৱ প্ৰজাতি বছৰি ধ্বংস হয়, মানে এক বছৰত কিমান ধ্বংস হয়? 1000, 10000, 1 লাখ, 5 লাখ? উত্তৰটো হ'ব 10000। তলৰ কোনবিধ পৰিস্থিতি তন্ত্ৰৰ বিয়োজকৰ ভূমিকা পালন কৰে? বিয়োজক। ঠিক আছে, তলৰ কোনবিধে পৰিস্থিতি তন্ত্ৰৰ বিয়োজক ঘটায় কোনে? উদ্ভিদ, মাছ, প্ৰাণী নে বেক্টেৰিয়া আৰু ভেঁকুৰ? উত্তৰটো হ'ব অপশ্যন ঘ, বেক্টেৰিয়া আৰু ভেঁকুৰ। কপৌ ফুল এবিধ পৰজীৱী না পৰাশ্ৰয়ী না পৰাধীন না পৰভোজী? কোনটো? মনত ৰাখিব, কপৌ ফুল এবিধ পৰাশ্ৰয়ী জীৱ। ঠিক আছে, অপশ্যন খ। কৰম উৎসৱ কোনে পালন কৰে? গাৰোসকলে, চাহ জনজাতিয়ে, কাৰ্বিসকলে, মিচিংসকলে? কোনে? মনত ৰাখিব, কৰম উৎসৱটো সদায় চাহ জনগোষ্ঠীয়ে পাতে। পৰিৱেশ সুৰক্ষা কৰাটো ভাৰতীয় সংবিধান মতে প্ৰতিজন নাগৰিকৰ এক সাধাৰণ দায়িত্ব, এক সচেতনামূলক কৰ্তব্য বা বাধ্যতামূলক কৰ্তব্য, এক মৌলিক কৰ্তব্য? কোনটো? এইটো হ'ল এক মৌলিক কৰ্তব্য। ঠিক আছে, নেক্সট আছে, সংবিধান মতে ভাৰতৰ সাৰ্বভৌমত্ব অধিকাৰী কোন? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰশাসনীয় বিষয়া না দেশৰ ৰাইজ? সংবিধান মতে সাৰ্বভৌমত্ব অধিকাৰী হ'ল দেশৰ ৰাইজ। ঠিক আছে, কৰোনা ভাইৰাছ বিয়পিব পাৰে থু খেকাৰেৰে, ঘামেৰে, তেজেৰে, আটাইবোৰেৰে? গতিকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। কৰোনা ভাইৰাছৰ প্ৰশ্ন এইবাৰ আহিবই। ঠিক আছে, আপোনালোকে জানি ল'ব। ইয়াৰ আৰু বিভিন্ন প্ৰশ্ন পালে আমি লৈ আহিম আপোনালোকৰ কাৰণে, চাই থাকিব চেনেলটো। ইয়াৰ উত্তৰ হ'ব আটাইবোৰ। প্ৰব্ৰজনকাৰী পক্ষীৰ আগমন হয় গ্ৰীষ্মকালত, বৰ্ষা ঋতুত, শীত ঋতুত বা এটাও নহয়? ইয়াৰ উত্তৰ হ'ব শীতকালত প্ৰব্ৰজনকাৰী পক্ষী বিভিন্ন ঠাইৰ পৰা আমাৰ বিভিন্ন অঞ্চললৈ আহি থাকে। ঠিক আছে, নেক্সট আছে, কোনখন ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল ৰূপে সংৰক্ষিত? ওৰাং, মানস, নামেৰি, আটাইবোৰ? কোনখন? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰ হ'ল মানস। ঠিক আছে, তলত কোনবিধ মাংসহাৰী উদ্ভিদৰ উদাহৰণ? হোলং গছ, কলচী উদ্ভিদ, কচু আৰু পোপাইৰাছ? কোনটো? হোলং গছ না কচু? উত্তৰ হ'ব কলচী উদ্ভিদ। ঠিক আছে, প্ৰাণী প্লাৱকৰ আহাৰ হৈছে কোন? প্ৰাণী প্লাৱকৰ আহাৰ কোন? উদ্ভিদ প্লাৱক, পচা বস্তু, অন্য প্ৰাণী? এটাও নহয়। ইয়াৰ উত্তৰ হ'ব প্ৰাণী প্লাৱকৰ আহাৰ হৈছে উদ্ভিদ প্লাৱক। ঠিক আছে, নেক্সট আছে, উগাদি কাৰ বসন্ত উৎসৱ? তামিল, তেলেগু, মাৰাঠী, গুজৰাটী? মনত ৰাখিব, এইটো তেলেগু। ঠিক আছে, চ' এইকেইটা আছিল আপোনালোকৰ আজি 15টামান। ইয়াৰ পিছত আৰু আহি আছে, আপোনালোকে চাই থাকিব চেনেলটো। যদি ভাল লাগিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আমি পিছলৈ আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। অ'কে, চ' থেংকছ ফৰ ৱাচিং। থেংক ইউ।